নমস্কাৰ মই কাজল আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু অসমীয়া নৱবৰ্ষৰ বহুত শুভকামনা লগতে ৰঙালী বিহুৰো শুভকামনা যাচিলো দেই অসমৰ কথাই বেলেগ বিহু বুলি হয়নে লাৰু পিঠা দৈ চিৰা গুড় তাতে বিহু ফাংচন বিলাকটো আছে আৰু আলহী আহা যোৱা আমি যাম আহিব ন তেনেকুৱা কিন্তু ইয়াতো একো নাই বুলি নকওঁ আছে সাৰপ্ৰাইজ আছে সেইকেইটা বলক আপোনালোককো দেখাওঁ ইয়াতে মই কি বনাওঁ বা বিহুটো আমি দুটাই আৰু কেনেকৈ এনজয় কৰোঁ যদি মোৰ ভিডিঅ'বোৰ আপোনালোকৰ ভাল লাগে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এতিয়া বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এয়া বজাৰৰ পৰা নাৰিকল কিনি আনিছিলোঁ এতিয়া কেনেকৈ এৰাওঁ আপোনালোকে চাই থাকক নাৰিকলটো আমি এনেকৈ গেছৰ ওপৰত চেপেনাৰে ধৰি পেলাই পুৰি ল'লে ধুনীয়াকৈ এৰুৱাত সহজ হয় এইটো কথা বহুতে জানেও আৰু চাগে কিছুমানে নাজানে মই ইয়াতে মোৰ আণ্টি এজনীৰ পৰা গম পাইছোঁ তো এনেকৈ মাৰি দিলে এইটো জলদি ভাঙি যায় মিক্সিত দিলে মানে এনেকৈ কৰিব পাৰি আৰু যদি ৰুকনিৰে ৰুকা হয়তো সেইটোতো আৰু আমি জানোৱেই ন এটা কথা আপোনালোকে গম পায় নে নাপায় মই গম নাপাওঁ কিন্তু আমি যদি বিচাৰোঁ নাৰিকলখিনি আমি এনেকৈ পুৰি পেলাই বাকলিটোতো এৰুৱাৰ পাছত আমি যদি তাক মানে 10-15 দিনলৈকেও ষ্ট'ৰ কৰিব বিচাৰোঁ তেতিয়াহ'লে আমি তাক ষ্ট'ৰ কৰিব পাৰোঁ সেইটো আমি ধুনীয়াকৈ নাৰিকলখিনি এনেকৈ দেখিছে এনেকৈ সৰু টুকুৰা কৰি কাটি লৈছোঁ লৈ পেলাই এয়া এনেকৈ পানীত ভিজাই পেলাই আমি এইটো ফ্ৰিজত থৈ দিব পাৰোঁ ফ্ৰিজত পানী ডুবি থাকিব লাগিব ভিজাই পেলাই ফ্ৰিজাৰত নথ'ব ফ্ৰিজত থ'ব তেতিয়া বহুত দিনলৈকে থাকিব কিন্তু এটা কথা এইটো আজি থ'লে নহয় কালি দিনটো থাকি পৰহিলৈকে এইটো পানীটো চেঞ্জ কৰিব লাগিব নহ'লে পানীটো মানে বেয়া হৈ যাব ন লাহে তো তেতিয়া নাৰিকলখিনি বেয়া হৈ যাব মানে কমচে কম দুদিনৰ মূৰে আৰু আজি কৰিলে কালি ৰাখি পৰহি দিনাখন ৰাতিপুৱাই পানীটো বেলেগ চেঞ্জ কৰি দিব সেইটো মানে বহুত মনত ৰাখিবলগীয়া কথা আৰু আমাৰ এখেতে কামৰ মাজত মোক হেল্প কৰি দিছে আপোনাক বহুত ধন্যবাদ দেই ইমান ডাঙৰ কাম দিছে বহুত কষ্ট হৈছে এনেকৈ তুমি হেল্প কৰি থাকিলে মোৰ কামখিনি জলদি হ'ব তুমি যদি মোক এনেকৈ হেল্প কৰি দিয়া তেতিয়াহে লাৰু পিঠা খাব পাবা মোৰ কামখিনি তুমি কৰিব লাগিব ইয়াতে নাৰিকলত চেনি সানি পেলাই মিক্সিত আকৌ এবাৰ পেষ্ট কৰি পেলাই এইটো মিহি পেষ্টটো বনাই লৈছোঁ তাত মই চুজি দি ভাল পাওঁ তো সেইকাৰণে চুজি দিম ইয়াতে নাৰিকলখিনি মিক্স কৰি এয়া আমি দুয়োটাই মিলি লাড্ডু বনালোঁ এতিয়া এয়া ময়দা মাৰি লৈছোঁ লৈ পেলাই মই ভাবিছোঁ নিমকি কেইখনমান বনাওঁ গোটেইখিনি মিঠা হ'লে ভাল নালাগে এনেকৈ নিমকিটো বনাই ল'লোঁ তাৰপাছত আকৌ চুজিৰে নাৰিকল ভাজি মই ভাবিছোঁ এয়া পিঠা থাকে যে চন্দ্ৰকলা পিঠা সেয়া ভাজোঁ বুলি ভাবিলোঁ এয়া কেইখনমান ভাজি ল'লোঁ ইয়াতে মই এয়া ৰঙালাও বইল হ'বলৈ দিছোঁ দিয়া মই পিঠাগুড়ি অকণমান ৰং হোৱাকৈ এনেকৈ ভাজি লৈছোঁ লৈ বইল হোৱা ৰঙালাওখিনি কেৰাহীত শুকানকৈ ভাঙি লৈ পেলাই তাত গুড় দি এইটো এটা পেষ্ট বনাই এতিয়া ভাজা গুড়াখিনি দি পেলাই এয়াৰ লাও পিঠা বনাম এয়া মোৰ শাহুমায়ে দিয়া ৰেচিপি হয় তাৰ পৰাই শিকিছোঁ মই মাৰ পৰাই শিকিছোঁ এয়া এনেকৈ কম তেলত ভাজিব লাগে মোৰ অকণমান তেল বেছিয়ে হ'ল বাৰু মোক এখেতে বিহু বুলি হাতত জেতুকা লগাই দিলে ভাল লাগে এই নতুন বছৰৰ প্ৰথম দিনটোৰ পৰা সকলোৰে যেন দিনবোৰ ভালে কুশলে যায় তাৰেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ বিহুৰ স্পেচিয়েল দৈ আৰু পিঠা নাৰিকল এপাক নাচি দিওঁ
আকৌ এবাৰ বিহুৰ বহুত বহুত শুভকামনা থাকিল।